Hello everyone, welcome back to my YouTube channel. নমস্কাৰ সকলোকে জিয়া জিন্তি YouTube চেনেলৰ অন্য এটা ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। মই আজি আপোনালোকৰ মাজলৈ কুন্দুলিৰ ৰেচিপি এটা লৈ আহিছোঁ। আশা কৰোঁ সকলোৱে ভিডিঅ'টো আদৰি ল'ব। তেতিয়াহ'লে বলক পলম নকৰি ৰেচিপিটো আৰম্ভ কৰোঁ। প্ৰথমতে মই কুন্দুলিখিনি ভালদৰে ধুই দুফালে কাটি ল'লোঁ। দেখিছেনে মই মাজৰটো এনেকৈ মাজত ফালি ফালি এনেকৈ লৈ লৈছোঁ। প্ৰথমতে মাজত এয়া ফালি ফালি এনেকৈ। এতিয়া মই কুন্দুলিখিনি নিমখ আৰু হালধি দি পেলাই ভালদৰে মেৰিনেট কৰি ল'ম। এতিয়া মই কুন্দুলিখিনি ফ্ৰাই কৰিবৰ কাৰণে কেৰাহীটো পাতি দিছোঁ। কেৰাহীটো মোৰ গৰম হৈছে। এতিয়া মই ইয়াতে মিঠাতেল দি দিছোঁ। মোৰ মিঠাতেলখিনি গৰম হৈ গৈছে। এতিয়া মই ইয়াতে কুন্দুলিখিনি দি ভালদৰে কুন্দুলিখিনি লৰাই দিছোঁ। কুন্দুলিকেইটা মোৰ ফ্ৰাই হৈ গৈছে। মই এতিয়া এখন পাত্ৰত মই কুন্দুলিকেইটা নমাই ল'ম। এতিয়া মই এই কেৰাহীখনতে আৰু অকণমান তেল আছেই আৰু অকণমান তেল দি পেলাই ইয়াতে ইলাচি দুটা, নহৰু 3 কোৰ আৰু অকণমান ডালচেনি দি দিছোঁ। মই ইয়াতে কেইটামান গোটা জিৰা দি দিছোঁ আৰু এফালে পিঁয়াজ 3টা মই ৰুকি লৈছিলোঁ ৰুকনিত, সেইখিনি ইয়াতে একেলগে দি দিছোঁ। পিঁয়াজখিনি ফ্ৰাই হৈ আছে। এইখিনি আদা নহৰু পেষ্ট দি দিছোঁ। খিনি ফ্ৰাই হৈ আছে আৰু এতিয়া মই ইয়াতে অকণমান আজুইন দিম। আজুইন দি ইয়াতে এতিয়া আকৌ ভালদৰে লৰাই দি ইয়াতে মই 2টা সৰু সৰুকৈ বিলাহী কাটি লৈছোঁ, ইয়াতে দি দিছোঁ। মোৰ মছলাখিনি ফ্ৰাই হৈ গৈছে। এতিয়া মই ইয়াতে 2 চামুচ দৈ, ৰং গুড়ি আৰু অকণমান চেনি মিহলাই দিম। চেনি এইটো কাৰণে দিছোঁ, কুন্দুলি যিহেতু অলপ টেঙা টেঙা লাগে, টেঙা মিঠা ভাৱ আহিবৰ বাবে মই অলপ চেনি মিহলাইছোঁ। এইখিনি মোৰ ধুনীয়াকৈ ফ্ৰাই হৈ গৈছে। এতিয়া মই ইয়াতে পানী দি দিম। এতিয়া গেছটো অলপ বঢ়াই দিব। মই এইখিনি কম জুইত ফ্ৰাই কৰি আছিলোঁ। এতিয়া গেছ গুড়ি দি দিছোঁ। মই ইয়াতে আৰু বেলেগ মছলা একো ব্যৱহাৰ কৰা নাই, অকল জিৰা গুড়ি ব্যৱহাৰ কৰিছোঁ। ইয়াতে আপোনালোকে ৰেড চিলিও ব্যৱহাৰ কৰিব পাৰে। মই এতিয়া মাইনাই খাবৰ কাৰণে মই ৰেড চিলি ব্যৱহাৰ নকৰোঁ। ভালদৰে এতিয়া এইখিনি মই মিক্স কৰি দি দিছোঁ। যদি মোৰ ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু এইখিনি মোৰ কুন্দুলিৰ তৰকাৰী প্ৰায় হৈয়ে গৈছে। এয়া হৈয়ে গৈছে, সিজি গৈছে। আপোনালোকে এবাৰ এনেদৰে বনাই খাবচোন আৰু ভিডিঅ'টো মোৰ ৰেচিপিটো কেনেকুৱা পাইছে জনাব নাপাহৰিব। আজিলৈ ইয়াতে ভিডিঅ'টো শেষ কৰিছোঁ। ধন্যবাদ।